নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আপোনালোকৰ চেনেল মৃগ 21 এনি আৰু মই মৃগেন দত্ত। প্ৰথমেই আপোনালোকক কৃতজ্ঞতা জনালোঁ এইটো কাৰণে, আপোনালোকৰ আশীৰ্বাদত এই চেনেলটোৱে মাত্ৰ 2 মাহৰ ভিতৰতে প্ৰায় ৭৫,০০০ ভিউৱাৰ্ছ আৰু ১৫০০ ছাবস্ক্ৰাইবাৰ লাভ কৰিবলৈ সক্ষম হ'ল। আশা কৰোঁ আগলৈও এনেকৈ মৰম চেনেহ দি থাকিব। আপোনালোকে নিশ্চয় অজন্তা, ইলোৰা, খাজুৰাহো বা ভীমবেটকা গুহাৰ ভাস্কৰ্যৰ বিষয়ে শুনিছে, কাৰণ সেই ঠাইবোৰৰ যথেষ্ট প্ৰচাৰ হৈছে, সেইকাৰণে তাত দেশী বিদেশী পৰ্যটকে ঠাহ খাই থাকে। কিন্তু অসমতো সেই সমপৰ্যায়ৰ ভাস্কৰ্য বা প্ৰত্নতাত্ত্বিক দিশে গুৰুত্বপূৰ্ণ এনে ঠাই বহুতো ঠাই আছে, যিবোৰ ঠাই প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱত আমাৰ অসমৰে বহুতে হয়তো চিনি নাপায়। আহকচোন আজি তেনে এটুকুৰা জেগালৈ আপোনালোকক লৈ যাম। ব'লক ভিডিঅ' আৰম্ভ কৰোঁ। যোৰহাটৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পশ্চিমৰ দিশে অগ্ৰসৰ হৈ যেতিয়া আমি ধনশিৰি নৈ পাৰ হৈ নুমলীগড় তিনিআলি পাম, সেই নুমলীগড় তিনিআলিৰ পৰাই আৰম্ভ হয় ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ। যদিও এইটো ৰাষ্ট্ৰীয় ঘাইপথ, তথাপিও এই ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেই হৈছে দক্ষিণ পূব এছিয়াৰ দুৱাৰ বুলি ক'ব পাৰি। কাৰণ এই ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ডিমাপুৰ হৈ, কহিমা হৈ, ইম্ফল হৈ, মোৰে হৈ, তাৰপাছত ব্ৰহ্মদেশ, ক্ৰমাৎ থাইলেণ্ড পাৰ হৈ মালয়েছিয়া আৰু সেইফালেদি চাংহাইলৈকে যোৱাৰ স্থলপথেৰে যোৱাৰ ব্যৱস্থা আছে। আৰু এই ৰাস্তাটোৰ প্ৰাকৃতিক পৰিৱেশ বৰ মনোমোহা, সেয়েহে আপোনালোকে ৰাস্তাটোৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ নাপাহৰিব। আহক যাত্ৰা আৰম্ভ কৰোঁ নুমলীগড়ৰ বাবা থানত এটা সেৱা জনাই। বহুজনে নিজৰ মনোকামনা সিদ্ধিৰ উদ্দেশ্যে এই বাবা থানক বিশ্বাস কৰে, সেয়েহে অগণন ভক্তই এই বাবা থানত নিজৰ অভীষ্ট সিদ্ধিৰ কাৰণে প্ৰাৰ্থনা জনায়। উল্লেখযোগ্য যে মহিমামণ্ডিত এই বাবা থানৰ শিৱলিংগভাগ প্ৰথমতে আছিল দেওপাহাৰত, তাৰ পাছত দেওপাহাৰৰ পৰা আনি ইয়াত প্ৰতিষ্ঠা কৰা হৈছিল। আহকচোন এইবাৰ যাওঁ আমি দেওপাহাৰলৈ। ঊনচল্লিছ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এই দেওপাহাৰ বা জৰাসন্ধ পাহাৰ হৈছে এক উল্লেখযোগ্য প্ৰত্নতাত্ত্বিক ক্ষেত্ৰ। আধা দূৰ আহিলোঁ, এতিয়া আৰু আধা অতিক্ৰম কৰিবলৈ বাকী আছে। আপোনালোকৰ যদি মেদবহুলতাৰ কিবা সমস্যা আছে, ক্ষীণাব যদি বিচাৰিছে, ইয়ালৈ দৈনিক দুবাৰকৈ আহিব। ইয়াত কি দেখিব সেইটো নাজানো, কিন্তু ক্ষীণাব যে সেইটো গেৰাণ্টি আছে। ব'লক আকৌ যাওঁ। বহুজনৰ মতে দেওপাহাৰৰ এই ভাস্কৰ্য হৈছে উত্তৰ গুপ্ত যুগৰ, আৰু বহুজনৰ মতে ৭ম আৰু ৯ম শতিকাৰ। আন একাংশৰ মতে মগধৰ ৰজা জৰাসন্ধ আৰু ভীমৰ মাজৰ যুদ্ধ এই পাহাৰতেই হৈছিল, সেয়েহে বহুতে এই পাহাৰক জৰাসন্ধ পাহাৰ বুলি কয়। দেওপাহাৰত থকা শিলবোৰত খোদিত হাজাৰ বিজাৰ কীৰ্তিমুখ, উৰন্ত অপ্সৰা, নটৰাজৰ মূৰ্তি, কালামকৰা ইত্যাদি বিভিন্ন ভাস্কৰ্য দেখি আমি অনুমান কৰিব পাৰোঁ যে এই দেওপাহাৰত থকা ভাস্কৰ্য ভীমবেটকা বা অজন্তা, ইলোৰা গুহাৰ ভাস্কৰ্যতকৈ কোনো গুণে কম নহয়।
এই স্থানত ভীম আৰু জৰাসন্ধৰ যুদ্ধ হৈছিল নাই এই কথাটো সঠিককৈ ক'ব নোৱাৰিলেও কিন্তু ইয়াৰ ভগ্নাংশেষ আৰু এই ভাস্কৰ্য আৰু ইয়াৰ ভগ্নাংশেষ দেখি এটা কথা কিন্তু স্পষ্ট যে ইয়াত এখন অতীজত নিশ্চয় এখন নগৰ বা এটা বিখ্যাত প্ৰসাদ ৰাজপ্ৰসাদ বা তেনেকুৱা ধৰণৰ কিবা এটা বস্তু থকাটো নিশ্চিত। এই দেওপাহাৰৰ ভাস্কৰ্যসমূহ দেখাৰ পিছত মনটো ৰোমাঞ্চিত হৈ উঠিলেও এটা কথাত কিন্তু বৰ দুখ লাগিল। আমাৰ এনেকুৱা বোধ হ'ল যেন এই প্ৰাচীন কীৰ্তিচিহ্ন এই ভাস্কৰ্যসমূহ অপ্ৰয়োজনীয় হৈ পৰি ৰৈছে। সেয়েহে আপোনালোকলৈও অনুৰোধ জনালোঁ, আপোনালোকেও এদিন আহি নুমলীগড়ৰ এই দেওপাহাৰৰ প্ৰাচীন কীৰ্তিচিহ্ন আৰু ভাস্কৰ্য উপভোগ কৰক। লগতে চৰকাৰলৈ অনুৰোধ জনালোঁ যাতে প্ৰত্নতত্ত্ব বিভাগৰ দ্বাৰা উচিত গৱেষণা আৰু সংৰক্ষণ কৰি এই ক্ষেত্ৰখন ঐতিহ্য তথা পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তোলক। এই দেওপাহাৰ দৰ্শনৰ পিছত আমি আগবাঢ়ি গ'লোঁ নুমলীগড় তেল শোধনাগাৰৰ আৱাসিক চৌহদলৈ। ঐতিহাসিক অসম আন্দোলনৰ পাছত স্বাক্ষৰিত হোৱা অসম চুক্তি অনুসৰি গোলাঘাট জিলাৰ মৰঙীত অসমৰ এই চতুৰ্থটো তেল শোধনাগাৰ স্থাপন কৰা হয়। এই শোধনাগাৰৰ ক্ষমতা হৈছে 3 মিলিয়ন মেট্ৰিক টন। এই শোধনাগাৰ হৈছে ভাৰত চৰকাৰৰ অধীনস্থ অইল ইণ্ডিয়া লিমিটেড, অসম চৰকাৰ আৰু ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়া লিমিটেডৰ মাজৰ এক যৌথ উদ্যোগ। এই শোধনাগাৰ কৰ্তৃপক্ষই আৱাসিক চৌহদটো বৰ সুন্দৰকৈ ৰখাৰ উপৰিও তেওঁলোকৰ লাভাংশৰ পৰা ৰাজহুৱা, ক্ৰীড়া, সাংস্কৃতিক বিভিন্ন ক্ষেত্ৰত যথেষ্ট বিনিয়োগ কৰিছে, যিটো আমাৰ সমাজৰ কাৰণে এক শুভ লক্ষণ। নুমলীগড় তেল শোধনাগাৰৰ আৱাসিক চৌহদৰ পৰা কিছুদূৰ আগবাঢ়ি গ'লেই আপোনালোকে পাব কালিনী নৈ। এই কালিনী নৈ পাৰতেই আছে কানাই ঘাট। আমাৰ গৃহ নিৰ্মাণৰ কাৰণে লগা কানাই ঘাটৰ বালি সেই কানাই ঘাটৰ পৰাই আহে। বালিৰ বাহিৰেও এই কালিনী নৈত আপোনালোকে দেখিবলৈ পাব দম দম বাঁহ। এই বাঁহবোৰ আহে আচলতে কাৰ্বি আলঙৰ পাহাৰৰ পৰা। প্ৰথমতে কালিনী নৈ হৈ কালিনী নৈৰে আনি পেলাই ধনশিৰি নৈত পেলায় আৰু এই ধনশিৰিয়ে নি পেলাই ব্ৰহ্মপুত্ৰত আৰু ব্ৰহ্মপুত্ৰৰে নি এইখিনি লৈ যায় গুৱাহাটীলৈ। গুৱাহাটীত বৰ্তমান গৃহ নিৰ্মাণকে ধৰি বিভিন্ন কাৰ্যত যিবোৰ বাঁহ ব্যৱহাৰ হৈ আছে সেই বাঁহবোৰ হৈছে এই কালিনী নৈয়ে বোৱাই নিয়া কাৰ্বি আলং জিলাৰ এই বাঁহবোৰেই। আৰু এই গোটেই প্ৰক্ৰিয়াটোত ঠাণ্ডা দিন বা খৰালি হ'লে প্ৰায় 15 দিনমান আৰু বাৰিষা প্ৰায় 12 বা 13 দিন সময় লাগে বুলি আমাৰ সেই অঞ্চলৰ এজন শ্ৰমিকে জানিবলৈ দিলে। এইবাৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আমি আগবাঢ়ি গ'লোঁ নামবৰ অভয়াৰণ্য বা নামবৰ হাবিৰ জৈৱ বৈচিত্ৰ্য আৰু তাত থকা গৰম পানীৰ উঁহটো চাবলৈ। মূলতঃ বন্যহস্তী, বিভিন্ন প্ৰকাৰৰ বান্দৰ, বিভিন্ন প্ৰজাতিৰ হৰিণা, বিভিন্ন সৰীসৃপ, বিশেষকৈ বনৰৌকে ধৰি বিভিন্ন সৰীসৃপ আৰু বিভিন্ন চৰাই বাসস্থান এই নামবৰ হাবিৰ জৈৱ বৈচিত্ৰ্য সঁচাকৈ বৰ আকৰ্ষণীয়। আনহাতে কাৰ্বি আংলং জিলাৰ অন্তৰ্গত নামবৰ হাবিৰ ভিতৰত থকা এই উঁহটো হৈছে অসমত থকা একমাত্ৰ গৰম পানীৰ উঁহ। ইয়াৰ বিষয়ে আচলতে ভূতত্ত্ববিদসকলে বেছি ভালকৈ ক'ব পাৰিব, কিন্তু ইয়াৰ তলত নিশ্চয় এটা চূণশিলৰ বৰ ডাঙৰ আৱৰণ আছে, যাৰ কাৰণে এই পুখুৰী বা এই হ্ৰদটোত অনবৰতে গৰম পানীৰ উঁহ ওলাই থাকে। অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত এই উঁহটোৰ আশে পাশে থকা এই স্থানকণ বৰ সুন্দৰকৈ পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিছে।
এই নাম্বৰ হাবিৰ গৰম পানীৰ উহ চোৱাৰ পাছত আজি আমাৰ যাত্ৰা ইমানতে সমাপ্ত কৰিলোঁ। আজি আপোনালোকে 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা নুমলীগড় বাবা থান, নুমলীগড় দেওপাহাৰ, নুমলীগড় ৰিফাইনেৰী টাউনশ্বিপ, কানাইঘাট আৰু এই নাম্বৰ হাবিলৈকে বুলি ভালেকেইটা স্থান আপোনালোকক দেখুৱালোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।